আৰু এয়া আম কাটি ল'লোঁ সৰু সৰু আম 4-5টামান বিলাক দাঢ়ি ফুট বনাই অৱস্থা নাইকিয়া কৰিলে ফ্ৰেণ্ডছ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আৰু অলপ আগত মানে কুকুলিজনী ইমানেই কান্দি আছিলে মই সেয়ে ভাবিলোঁ ব্লগ এটাকে মানে এনেইতো ব্লগ বনাম বুলি ভাবিয়ে আছোঁ বাৰু আজি এতিয়াৰ পৰা আৰম্ভ কৰোঁ কুলিৰ মাতটো আপোনালোকক শুনাম বুলি ভাবিলোঁ কিন্তু কুলিজনী যেতিয়াই মই ভিডিঅ' কৰিব ল'লোঁ তেতিয়াই কুলিজনীয়ে কান্দিবলৈ মানে মাতটো বন্ধ কৰি দিলে আৰু আজি আমাৰ বাইদেউক মানে কৰিনা ভাত খুৱাব ঘৰৰ সকলো মানুহ লগ লাগি তাৰপাছত তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম যিকণ পাৰোঁ ইমান কাম মানে তথাপিও কামৰ মাজতে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ৰাতি হ'ব মানুহবিলাক মতাৰ দায়িত্ব মোকে দিলে আৰু মই চবলৈ ফোন মাৰি দিলোঁ গধূলি 6-7টামান বজাত মানুহবিলাক আহিব চাগে প্ৰায় শেষতে 12টা-1টাই বাজিব আৰু কাইলৈ আকৌ দুলীয়াজানলৈ যোৱাৰ কথা আছে তাতো ব্লগ বনাম দুলীয়াজানৰ ভণ্টি ঘৰলৈ যাম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে ফ্ৰেণ্ডছ মোৰ দাঁতকেইটা দেখিছেনে মোবাইলত আচলতে ভিডিঅ' কৰিলে যিমান দাঁতকেইটা ক'লা চেকা লগা দেখা যায় কিন্তু ৰিয়েলত তেনেকুৱা নহয় এনেই অকণমান ক'লা দাগ আছে কিন্তু মোবাইলত মানে দাগবিলাক বেছিকৈ দেখা পোৱা যায় আৰু এই ক'লা দাগবিলাকনো মানে কেনেকৈ আঁতৰাব পাৰি আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যিহেতু মই বহুত মানে দিগদাৰত পৰি আছোঁ চব ওপৰ দাঁতকেইটা সিমান হেৰি নাই আৰু মোৰ দাঁতবিলাক মানে বেকা বেকি কেৰেটা সেইটো কাৰণে চাগে একদম ক'লা হৈ যায় চফা কৰিবলৈ দিগদাৰ হয় মই দিনটোত কমেও দুবাৰ ৰাতিপুৱা এবাৰ আৰু গধূলি কেতিয়াবা দিনত শুই উঠি তেনেকৈ ব্ৰাছ কৰোঁ তথাপিও মানে এনেকুৱা ক'লা হৈ যায় আৰু এয়া ইউটিউব ষ্টাইলত তৰমুজটা কাটিলোঁ প্ৰথমবাৰ কাৰণে কাটিছোঁ চাওক ধুনীয়াকৈ হ'ল বাৰু এটা একদম পদুম ফুলৰ দৰে হ'ল কাটিবলৈ টান দৰে লাগে কিন্তু সহজ দেখিছে আৰু এই বাইদেউগৰাকী হৈছে আমাৰ গাঁৱৰ কইনা হয় কালি তেওঁলোকৰ বিয়া হ'ল আৰু নষ্টাল চাবলৈ গ'লোঁ লগতে আপোনালোকো অকণমান দেখাই দিছোঁ বাৰু কইনাক ভাত খুৱাব আৰু আজি কইনাই ভাত খোৱা আছে এইবোৰ চব মোৰ ননন্দ হয় গোটেইবিলাকে মানে বাইকৰ বিয়াৰ মানে হেৰি কাৰণে ভাত খাবলৈ আহিছে আৰু এইফালে আমাৰ বাইদেউ এগৰাকী মোবাইলত বিজি আছে আৰু ভাত চব্জি বনোৱা হৈ গৈছে খুৰীহঁতি ভাত চব্জি তেনেকৈ বনাই আছে আৰু মই আপোনালোকক অকণমান দেখাম বাৰু আৰু আজি মই কাণফুলি পিন্ধাই নাই কাৰণ মোৰ মানে এনেকুৱা হয় মই যদি কাণফুলি পিন্ধোঁ মানে তেতিয়া কাণখন পকি যায় সেইটো কাৰণে ঘৰত থাকিলে মই কাণফুলি নিপিন্ধোৱে মানে আজি ভাবিলোঁ নিপিন্ধোৱে বোলো পিন্ধিলে মানে কি হয় পকি যায় যদি দুদিনমান নিপিন্ধোঁ তেতিয়াহ'লে ভালেই থাকে বাৰু কিন্তু যদি সোণৰ কাণফুলি পিন্ধোঁ তেতিয়াহ'লে একো নহয় কিন্তু সোণৰ মানে পিন্ধিবলৈ মন নাযায় আৰু কিনাবিলাকে পিন্ধোঁ আৰু গধুৰবিলাক পিন্ধোঁ যে সেইটো কাৰণে একদম পকি যায় আৰু এতিয়া পানীত অকণমান আপোনালোকক দেখাই দিম বাৰু কোনে কি কৰিছে আৰু এয়া আমাৰ ভাত খুৱাবলৈ আহিছানে কালি চুলি কাটি ধুনীয়া হৈ আহিবা আৰু এইবোৰ চব মোৰ দেৱৰ হয় গোটেইবিলাক দেৱৰ এয়াও দেৱৰ আৰু এইফালে আমাৰ মাংস বনি আছে ইয়াত আছে লোকেল মুৰ্গী জাতিলাও ৰঙালাও চব মিক্স আৰু এয়া ভাত খোৱা পৰ্ব চলি আছে বিয়া আছে 7 মে'ত কিন্তু এতিয়ালৈকে মানুহ মতাই নাই আজি হৈছে 1 তাৰিখ বিয়ালৈতো বাৰু বেছি দিন নাইয়ে তথাপিও মানুহ মতা নাই কাৰণ যিহেতু এতিয়া কৰোনা হৈ আছে সেইটো কাৰণে আৰু ওচৰতে আমাৰ ঘৰৰ ওচৰতে থানাখন আছে কোন মুহূৰ্তত কি হৈ যায় ক'ব নোৱাৰি সেইটো কাৰণে এতিয়ালৈকে মানে আমি আলোচনা কৰিছোঁ মানে কাক মাতোঁ কাক নেমাতোঁ যিহেতু গাঁৱৰ মানুহবিলাকক নেমাতিলেও নহয় আৰু মাতিলেও ধৰক ইমান এটা বেমাৰ যিটো নেকি মানুহ মৰি গৈছে কিন্তু ইমানবিলাক মানুহ মাতি আকৌ বিপদত পৰিবলগীয়া হ'ব সেইটো কাৰণে ঘৰৰ মানুহবিলাকে আৰু বা ৰিলেশ্যন 2-এঘৰ মাতি তেনেকৈ বিয়াখন সৰু মৰুকৈ নিয়মটো কৰা হ'ব
বিয়াৰ ভিডিঅ' দিম বাৰু আপোনালোকক আৰু এতিয়ালৈকে মানে পেণ্ডেল দিয়া হোৱাই নাই কাৰণ পেণ্ডেল দিয়া পাছতে যদি একেবাৰে লকডাউন হৈ যায় তেতিয়া কি হ'ব আৰু সেইটো কাৰণে মানে সেইবিলাক একো যো-জা কৰাই নাই যদি তেতিয়ালৈকে একো বন্ধ নাথাকে তেতিয়াহ'লে লগালগ কামবিলাক কৰা হ'ব আৰু আজি হৈছে নেক্সট ডে গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু এয়া চাওকচোন এতিয়া 10টা বাজিলে মই ভাত চব্জি বনাই আপোনালোকৰ আকৌ ভিডিঅ' কৰিছোঁ এয়া ভাতকেৰেলা পুলি দুটা এনেকৈ টিঙত দিছোঁ আৰু ইয়াতে মই ফুল পুলি আৰু ডাঙৰ ভেকুৰীটোৰ গুটি দিছোঁ দুটামান কুকুৰাবিলাক উৎপাত কৰে সেইটো কাৰণে মাৰিয়ে দি দিছোঁ আৰু এয়া ভোট জলকীয়া টিঙত ৰুইছোঁ আৰু এয়া জলকীয়া দেউতাই ৰোৱা জলকীয়া হয় ঘৰত খাবলৈ হৈছে আৰু এটা দুটা পানী হয় যেতিয়া বৰষুণ বতৰ হয় তেতিয়া মানে গছবিলাক মৰি যায় সেইটো কাৰণে মই 4-5 জোপামান এনেকৈ টিঙত মাটি দি ৰুইছোঁ আৰু এইবোৰ চাওকচোন জলকীয়া আৰু এইফালে একদম বিলাহী পকি আছে পকি একেবাৰে গেলি গৈছে আৰু এয়া এটা জলকীয়া চাওকচোন মই কিন্তু নিজে নাম দি লৈছোঁ আঙুলি জলকীয়া বুলি কাৰণ হাতৰ আঙুলিৰ দৰে একেলগতে চাওক সৰুৰ পৰা ডাঙৰলৈ থপাথপকৈ লাগিছে সেইটো কাৰণে মই আঙুলি জলকীয়া বুলিয়ে কওঁ এইটো ভালদৰে বুঢ়া হোৱা নাই এইটো অকণমান বুঢ়া যেন লাগিছে তো চিঙো বেছিকৈ নিচিঙো ঘৰত মানে জলকীয়া ময়ে খাওঁ মানুহজনে এনেই অকণমান খায় আৰু বাকী মানুহবিলাকে আমাৰ দাদা দেউতাহঁতে নাখায় মানে মই কিন্তু বহুত জলকীয়া খাওঁ আৰু এয়া শেষত দুটামান তো ফ্ৰেণ্ডছ মই বিলাহী ছিঙি লওঁ তাৰপাছত আকৌ বাৰু আপোনালোকক লগ পাই আছোঁ ফ্ৰেণ্ডছ চাওকচোন হিমাংশুৱে মোক কি কৰিলে একেবাৰে চুটকি বনাইছোঁ বুলি ইয়াত এটা ফুট এইবিলাক দাড়ি ফুট বনাই অৱস্থা নাইকিয়া কৰিলে লিপষ্টিক লগাই দিলে এনেকৈ আৰু ধেমালি কৰা হয় হিমাংশুৰ লগত সৰু ল'ৰা যিহেতু মাক দেউতাকে সময় দিব লাগে দেউতাকেতো সময় দিব নোৱাৰে বাৰু সেইটো কাৰণে যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰোঁ হিমাংশুক আৰু এতিয়া মুখখন ধুই লওঁগৈ আৰু অলপ শুব লাগিব শোৱাৰ পাছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া গৰম গৰম চাহ একাপ খাই লওঁ শুই উঠি আৰু এয়া আম কাটি ল'লোঁ সৰু সৰু আম 4-5টামান কাটি ল'লোঁ ইয়াতে নিমখ ক'লা নিমখ চাট মছলা চব দি লৈছোঁ আৰু এডাল ষ্টিক বনাই ল'লোঁ আৰু এতিয়া আমি হিমাংশু মই খাম লোৱা তোমাৰ সৰু ভাগটো লোৱা ৰ'বা পৰিব কি ধূপ কাটি যে সেইটোৱে লোৱা আৰু মানে কি টেঙা খাবৰ কাৰণে সদায় মানুহক লগ লাগে লগৰ লগত খাবলৈ বহুত ভাল লাগে টেঙা কিন্তু মোৰ লগ নাই আৰু এতিয়া গধূলি হ'ল এইটো সময়ত হয়তো টেঙা খাবলৈ মানে সিমান ভাল নালাগে দুপৰীয়া খাবলৈ ভাল তাৰপাছত আংকুল এজনক মাতিছিলোঁ মই আম খাবৰ কাৰণে কিন্তু আংকুলে ক'লে এতিয়া নাখাওঁ তাৰপৰা সেয়েহে আৰু হিমাংশু আৰু মই আমি দুজনে খাইছোঁ আৰু আজি ব্লগটো মই ইমানতে সামৰিছোঁ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই